হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। যিহেতু এইটো কেক ট্ৰেণ্ডিঙত চলি আছিলে, টপ ফৰৱাৰ্ড কেক, কিয়নো মই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। শেষলৈকে আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। কেকৰ আইচিংখিনি মই বৰ বিশেষ দেখুৱাই নাথাকিলোঁ আপোনালোকক, যিহেতু মই আগৰ ভিডিঅ'ত শ্বেয়াৰ কৰিয়ে ৰাখিছোঁ, আৰু পিছতো যদি আপোনালোকক লাগে জনাব, মই দি দিম। আইচিং কৰাৰ পৰা ক্ৰীমখিনি কেনেকৈ আপোনালোকে বিট কৰিব, সম্পূৰ্ণ মই আপোনালোকক ডিটেইলছ দি দিম। আৰু লগতে এতিয়া যিখিনি আইচিং কৰিছিলোঁ মই কেকটো ভাগ কৰি ল'লোঁ। এইটো ভাগৰ প্ৰয়োজন নাই, যিহেতু মই কেকটো এনেকুৱা এটা ডিজাইন হ'ব। এতিয়া মই কেকটো লুটিয়াই দিব লাগিব। ইয়াত মই অলপ ক্ৰীম সানি ল'ব লাগিব। অলপ ক্ৰীম সানি ল'লোঁ, লৈ কেকটো এনেকৈ এখন স্পেচেলি লাহে লাহে অলপ কেকটো লুটিয়াই দিলোঁ। এইখিনি কৰোঁতে অলপ সাৱধান, যিহেতু মই বহুত ভয় কৰিলোঁ, ফাৰ্ষ্ট কৰিছোঁ, গতিকে কিবা ভুলো হ'ব পাৰে, তাৰ বাবে অলপ ক্ষমা কৰিব। এয়া মই বেক চাইডটো যিহেতু দেখিছেনে, অলপ বেছি চিম্পুল দেখা গৈছে, গতিকে তাৰ বাবে অলপ ক্ৰীম সানি দিলোঁ। কেকটো এনেকুৱাই হয় ডিজাইনটো। এইটো বৰ বিশেষ পালিচটো কৰিব পৰা নাযায়, তথাপিতো মই অলপ পালিচ কৰি ভাল দেখা কৰিবলৈ চেষ্টা কৰিলোঁ। বেক চাইডটো অলপ এনেকৈ দিলোঁ, যিহেতু বেক চাইডে বহুত বেছি দেখা পোৱা নাযায়। কেকটো ওচৰৰ এজনী ছোৱালী আহি মোক দিনত অৰ্ডাৰটো দি থৈ গ'ল, যিহেতু মই ভাবিলোঁ আজি এইটো কেকেই বনাম, আৰু মই ফটোকপিও দেখুৱালোঁ। লগতে ছোৱালীজনীয়ে পচন্দও কৰিলে। মই তেনেকৈ মনৰ পৰা বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও কেনেকৈ লাগিব জনাবচোন। এয়া চাওক, কেকটো প্ৰায় কমপ্লিট হৈ গৈছে। মই যিখিনি ক্ৰীম লাগি আছিলে সেইখিনিও মই চাফা কৰি ল'লোঁ। এতিয়া মই যিখিনি ইয়াত ফ্লাৱাৰ এড কৰিম সেইখিনি মই আনি ল'লোঁ, আৰু ভালকৈ ধুই কৰি মই যিহেতু কেঁচা ফুল দিছোঁ, মই যেনেকৈ দেখুৱাইছিলোঁ তেনেকৈ পচন্দ কৰিলে, গতিকে মই সেইমতে কেকটো বনাই দিলোঁ। আপোনালোকেও কেনেকুৱা লাগিছে জনাবচোন। আৰু মই ইয়াত অলপ চুগাৰ বল এড কৰিলোঁ, যিখিনি গল্ডেন আছিলে। এয়া চাওক, মই লাহে লাহে এইখিনি গল্ডেন যিখিনি বল আছিলে সেইখিনি মই এড কৰি যাম। এয়া যদি মোৰ চেনেলটো আজিলৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি অলপো হেল্পফুল বুলি ভাবে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু কেকটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব, আৰু পাৰিলে বহুত শ্বেয়াৰো কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ।